নমস্কাৰ, পুনৰ স্বাগতম নতুন এটা ভিডিঅ'লৈ। মই বুলবুল আৰু আপোনালোকে চাই আছে BSKB ব্লগ। আৰু লগতে সকলো ভিউৱাৰ্ছলৈ ৰঙালী বিহুৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা থাকিল। আজি দেখিবলৈ পাইছে মই আহিছোঁ নগাঁও ডিং ৰোড নেয়াৰ চলচলি আপোনাৰ মেট্ৰ' হস্পিটেলৰ লগত আছোঁ। এখন নতুনকৈ অপেনিং হৈছে CNG আৰু পেট্ৰল অটো। আপোনালোকে মোৰ বেক চাইডে দেখিবলৈ পাইছে এপি পাব বাজাজ আৰু বহুতে কমেণ্ট কৰে আপোনালোকে দেখিবলৈ পাব ইয়াত CNG প্লাছ পেট্ৰল অর্থাৎ দুইটাৰে চলাব পাৰি। আপুনি যদি CNG যদি উপলব্ধ আছে আপোনাৰ এলেকাত CNGৰো চলাব পাৰে, মাইলেজ বেছি পাব। যদি CNG নাই তেনেহ'লে পেট্ৰলত চলাক, মাইলেজ ইমান বেয়া নহয়, 35 পাৰ লিটাৰত যাব কিলোমিটাৰ। আৰু দেখিবলৈ পাব ভিতৰত TVS পেট্ৰলৰ গাড়ী আছে আৰু ইয়াত বেছি জাগা নলয়। দোকান নতুনকৈ অপেনিং কৰিছে যিহেতু সৰু দোকান, তাত ডিসপ্লে দিব পাৰে অনলি 3খন গাড়ী কেপাচিটি। আৰু বাকী সব আমাৰ উল্টা সাইডত অপোজিটত আছে, আপোনালোকে দেখিবলৈ পাব। ইয়াত এইটো হ'ল আপোনালোকৰ তেখেতৰ হেৰি পাৰ্কিং দেখিবলৈ পাইছে। পাৰ্কিং ভিতৰত গাড়ী আছে, ঢেৰ গাড়ী আছে। কি গাড়ী লাগে আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰ থাকিব, তেখেতৰ অনাৰৰ থাকিব। আজি প্ৰথম অপেনিং হৈছে আৰু কমাৰ্চিয়েল গাড়ীও পাব, লগতে পেট্ৰল অটো বাজাজ আৰু টমটমো পাই যাব। গাড়ী 1 লাখ 1.5 লাখ টকাৰ ভিতৰত গাড়ী পাই আছে। কেছ গাড়ী, এইটো কোনো ফাইনেন্স নহয়, আপোনাৰ নতুন গাড়ী নহয়। আৰু ৰিফাইনেন্স হ'বনে নাই বা কেছত ল'ব লাগিব, সম্পূৰ্ণ ভিডিঅ' চাব লাগিব আপোনালোকে। এখন দেখিবলৈ পাইছে BS6ৰ এপিচিটি আছে। আপোনাৰ টপ মডেলৰ এপিচিটিটো পেট্ৰল অটো হয়। আপোনাৰ পাহাৰী এলেকাত বহুত হেভি গাড়ী হয়, এইখন শক্তিশালী গাড়ী আছে। এপি গোটেইখিনি বডি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। চাওক আপোনাৰ কিলোমিটাৰ একদম কম কিলোমিটাৰ চলিছে। দাদা কিলোমিটাৰটো দেখুৱাই দিয়ক। কিলোমিটাৰ একদম 19,000 চলিছে, মাত্ৰ 19,000 কিলোমিটাৰ চলিছে এখন। এইবিলাক হ'ল টানা অকশ্যনৰ গাড়ী। যদি আপোনাৰ সেম গাড়ী লাগে আজিয়ে ফোন কৰক। যদি গাড়ীখন আছে নে নাই স্ক্ৰীনশ্বট দিয়ক, হোৱাটছআপত শ্বেয়াৰ কৰি দিয়ক গাড়ীখন আছে নে নাই। যদি ভিডিঅ'টো চাইছে আপুনি এতিয়াই ফোন কৰক। কমপ্লিট চিট লেডাৰ লাগি আছে। আৰু যদি কিবা টুকটাক কাম আছে ইয়াৰে অনাৰ দাদা হাবিজুল দাই সম্পূৰ্ণ বনাই দিব আপোনালোকক। যদি আপোনাৰ গাড়ীখন চলাব, টেষ্ট ড্ৰাইভ কৰিব, তাৰপিছত গাড়ীখন লৈ যাব আৰু কাগজ পাতি সম্পূৰ্ণ পাব। ইঞ্চুৰেঞ্চ, পলিউশ্যন, আপোনাৰ টেক্স, ফিটনেছ আপোনাৰ নামলৈকে ট্ৰান্সফাৰ কৰি দিয়া হ'ব গাড়ীখন, যদি কোনোবাই ল'ব বিচাৰিছে। আৰু অসমৰ যিকোনো প্ৰান্তৰ পৰা আপুনি কল দিব পাৰে বা আপোনাৰ যিকোনো প্ৰান্তৰ পৰা বুকিং দিব পাৰে। স্ক্ৰীনত দিয়া নম্বৰত আপোনালোকে হোৱাটছআপ থাকিব, বুকিং কৰিব পাৰিব, বুকিং ৰিচিভ পাই যাব। যদি কিবা কাৰণত বুকিংটো আপুনি কেঞ্চেল কৰিব লগা হয়, আহিব নোৱাৰে বা কিবা ফেমিলি প্ৰব্লেম হ'লে আপুনি বুকিংখন কেঞ্চেল কৰি দিব পাৰে। বুকিং কেঞ্চেলৰ ৰিফাণ্ড পইচাটো পাই যাব। এইটো আমি কোৱা কথা নহয়, দাদা অনাৰে। আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰত কণ্টেক্ট কৰিব। নেক্সট আৰু আৰিখনৰ ডিটেইলছ আমি দি আছোঁ। এক্সিডেণ্টেল গাড়ী পাব, কোনো এক্সিডেণ্টেল গাড়ী উঠোৱা নহয়, অকশ্যনৰ গাড়ী, টানা গাড়ী, এভেইলেবল গাড়ী আছে। কিয় আমি এক্সিডেণ্ট গাড়ী ল'ম। আপোনালোকে দেখিবলৈ পাব পুৰা চিট কভাৰ লেডাৰ লাগি আছে। গাড়ীখন আপোনাৰ ৰানিং মই দেখুৱাইছোঁ, চব 14,000 15,000 ৰানিং, 19,000 ৰানিং আছে। এখন অনলি 14। এইখনৰ মডেলটো হ'ল 2000 কিমান চনৰ মডেল আপোনালোকক দেখুৱাই আছোঁ। 2024 চনৰ মডেল। এপিখনৰ 24 চনৰ মডেল। আপোনাৰ 24ৰ প্ৰথম কেইটামান, 24ৰ লাষ্টৰো পাব, কিন্তু চব আপডেট মডেল, একদম লেটেষ্ট মডেল আছে আপোনাৰ। যদি আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰত কণ্টেক্ট কৰি যদি ফোন কৰে ফটো পাই যাব। আৰু গুগলত চাৰ্চ কৰক এইটো লেটেষ্ট মডেল হয়নে নহয়। তাৰ আস্কিং প্ৰাইচটো আমি ৰাখিছোঁ 160, 1,60,000 আপোনালোকে এখন গাড়ী কেছ লৈ যাব পাৰে। তাত কোনো ইনষ্টলমেণ্ট দিব নালাগে, কোনো আৰু এক্সট্ৰাকৈ পইচা দিব নালাগে, চব ডকুমেণ্টছ ইনক্লুড থাকিব। আৰু এটা কথা, ছেকেণ্ড হেণ্ড 3 হুইলাৰ গাড়ী ৰিফাইনেন্স নহয় গাইজ। আপোনালোকে ভাবিব যে ছেকেণ্ড হেণ্ড গাড়ী আমি ৰিফাইনেন্স কৰিব পাৰিম নেকি, যে নোহোৱা গাড়ী ৰিফাইনেন্স নহয়। বেংকে দিলে আমি কিয় নিদিম, আমি দিয়ে থাকিম। এভেইলেবল গাড়ী আছে আমাৰ তাত। 2024 চনৰ। আৰু গাড়ীখনৰ আস্কিং প্ৰাইচটো কিমান আপোনালোকক কৈ আছোঁ। গাড়ীখন যদি কোনোবাই ল'ব বিচাৰিছে 1,30,000, অনলি 130, 1,30,000 গাড়ী LCD LED চব পাই যাব। গাড়ী লাইটিং এভৰিথিং বস্তু অ'কে পাব। টায়াৰ চাওক 90% টায়াৰ আছে, 3টা চকাই নতুন হৈ আছে। যদি কোনোবাই বিচাৰে স্ক্ৰীনত দিয়া নম্বৰত কণ্টেক্ট কৰক। আৰু আহি যাওক নগাঁও ডিং ৰোড, আপোনাৰ নেয়াৰ সোণাই একাডেমি ডাঙৰকৈ লিখা আছে। এফালে যদি মইৰাবাৰী ফালৰ পৰা আহিছে তেনেহ'লে আপুনি আহিব লাগিব চলচলি দলং পাৰ হৈ আঁতৰ ৰাইট ছাইডত সোণাই একাডেমি পোৱাৰ আগতে দেখিবলৈ পাব আপোনাৰ CNG আৰু টমটম এইবিলাক পাই থাকিব ইয়াত। আৰু স্ক্ৰীনত দিয়া নম্বৰত আজিকালি আছে সুবিধা, লোকেশ্যন দিয়া হ'ব। অসমৰ যিকোনো প্ৰান্তৰ পৰা যদি আহিব পাৰে। আৰু এখন গাড়ী আছিল TVSৰ পেট্ৰল গাড়ী, এইটো অনলি পেট্ৰল আছে। ইয়াত কোনো হেৰি নাই। পেট্ৰলৰ কেপাচিটি আপোনাৰ 10 লিটাৰ আছে। টেংকিটো ডাঙৰ আছে। বহুতে এক্সচেঞ্জ কৰিব পাৰে যে CNGটো সৰু থাকে টেংকিটো, পেট্ৰলটো সৰু থাকে টেংকি, CNGৰো হেৰি থাকে সৰু থাকে। এইটো ডাঙৰ আছে
আপুনি 10 লিটাৰ কেপাচিটি আছে পেট্ৰল আপুনি পুৰা দিন চলাব পাৰে 10 লিটাৰ পৰাই 1 লিটাৰত আপোনাৰ মাইলেজ পাব 35 কিলোমিটাৰ পাৰ লিটাৰত আপুনি এখন গাড়ী কিলোমিটাৰ কিমান চলিছে মই দেখুৱাই আছোঁ আপোনালোকক এখন আপোনাৰ চলিছে অনলি 22,000 কিলোমিটাৰ চলিছে মই দেখুৱাই দিছোঁ কমপ্লিট কিলোমিটাৰ দেখুৱাই দিছোঁ আপোনালোকক 22,000 কিলোমিটাৰ চলিছে এখনৰ মডেল আছে 2023ৰ লাষ্টৰ 23ৰ মডেল যদি কোনোবাই ল'ব বিচাৰে এইটো আছে TVS এইটো দাম কম হ'ব 23ৰ মডেল আৰু 22,000 চলিছে জেনুইন মিটাৰ চলি আছে আৰু তিনিটা চকাই নতুন হৈ আছে গাড়ী 10 পইচাৰ কাম নাই পুৰা সিলপেক গাড়ী পাব এইবিলাক অকশ্যনৰ গাড়ী বেছি চলাই নাই মাত্ৰ 2-3 মাহ ৰানিংহে হয় তাৰপিছত ইনষ্টলমেণ্ট দিব নোৱাৰিলে ফাইনেন্সৰ লৈ গুচি যায় তাৰ পৰা পাৰ্কিঙৰ পৰা আমি অকশ্যন বিট মাৰিহে আনে অনাৰবিলাকে তাৰপিছত আপুনি এইখন গাড়ী ল'ব পাৰিব কোনো টেনশ্যনেই নাই আপোনাৰ কমপ্লিট কাম কৰোৱা আছে আপোনাৰ 10 পইচাৰো কাম নাই এটা ভাল যদি আপোনাৰ হেডলাইট বাল্ব বেয়া হৈছে সম্পূৰ্ণ চাই দিব মালিকে আৰু যদি কোনোবাই ল'ব বিচাৰে তেনেহ'লে এইখন গাড়ী আপুনি মাত্ৰ 1,20,000ত গাড়ীখন লৈ যাব পাৰে আৰু মোৰ ভিডিঅ' চোৱাৰ বাবে আপোনালোকে আমাৰ ভিডিঅ' বা ছাবস্ক্ৰাইব কৰি ৰাখিছে কাৰণে আপোনালোকে 5,000 টকা তেখেতক দাম দৰ হোৱাৰ পিছতে দিব যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব বা আপুনি বা আপোনাৰ ফেমিলি মেম্বাৰে কোনোবাই ল'ব বিচাৰে যে আমি বহিৰাজ্যত কিবা এটা কৰিবলৈ যায় মানুহে কৰ্মৰতভাৱে নিজৰ ফেমিলি এৰি থৈ নিজৰ পৰিয়ালৰ মানুহ এৰি থৈ বহিৰাজ্যত কৰ্মৰত হ'বলৈ যায় কাম কৰে কৰ্মৰতত আছে কিন্তু নালাগে যাবৰ কাৰণে মাত্ৰ 1,20,000 টকা লৈ আহক আৰু 5,000 টকা আমাৰ বাবে ডিছকাউণ্ট ভিডিঅ' চোৱাৰ বাবে 1,15,000 টকা লৈ আহক এনেকুৱা গাড়ী একদম সিলপেক অৰিজিনেল কালাৰ থকা গাড়ী এখন লৈ বিন্দাছ ভাড়া মাৰক ডেইলি 100 টকা খৰচা কৰি 1,000 টকা ইনকাম কৰক এইটো আমি কোৱা কথা নহয় ৰাস্তাত যিমান গাড়ী আছে সিহঁতক সুধি লৈ কৈ দিব আজিৰ ভিডিঅ' ইমানেই আছিল জয় হিন্দ জয় আই অসম